যাক পোৱা নাই তাক লৈ আফচোচ নকৰিবা। ইমান ভালপোৱা দিয়াৰ পিছতো যি তোমাৰ হোৱা নাই তাক লৈ যে ভৱিষ্যতে সুখী হ'বা তাৰ কোনো গেৰাণ্টি নাই। খালী ঠাই যেনেকৈ সঠিক উত্তৰৰ বাহিৰে পূৰণ নহয়, ঠিক তেনেদৰে সঠিক মানুহৰ অবিহনে জীৱনত সুখী হ'ব পৰা নাযায়। পৃথিৱীৰ সকলোতকৈ অসহায় তেওঁ, যি নিজৰ খং অভিমান দুখ কষ্ট কাকো দেখুৱাব নোৱাৰে, কেৱল হাঁহিৰ আঁৰত চকু পানী লুকুৱাই ৰাখে। নতুন নতুন সকলো বস্তুৱে মন কাঢ়ে, পুৰণা হ'লে অৱহেলা বাঢ়ে, কিন্তু বন্ধুত্বৰ কথা আহিলে পুৰণাৰ কাষত নতুন হাৰে। জীৱনত দুই ধৰণৰ মানুহে বহুত কষ্ট দিয়ে। প্ৰথমতে যাৰ সৈতে প্ৰেম নাথাকে কিন্তু তেওঁৰ সৈতে থাকিব লগা হয়, আৰু দ্বিতীয়তে যাৰ সৈতে জোখতকৈ বেছি প্ৰেম থাকে কিন্তু তেওঁৰ অবিহনে জীয়াই থাকিব লগা হয়। প্ৰেম ভালপোৱাই হওক বা বন্ধুত্বই হওক, এদিন অনুভৱ কৰাই দিয়ে যে তুমি অকলেই আহিছা আৰু অকলেই থাকিব লাগিব। পৃথিৱীত ভালপোৱাৰ এটাই মাত্ৰ উপায় আছে, আৰু সেইটো হ'ল প্ৰতিদান পোৱাৰ আশা নকৰি কেৱল ভাল পাই যোৱা। অভাৱ সকলোৰে থাকে, কাৰোবাৰ টকাৰ, কাৰোবাৰ শিক্ষাৰ, কাৰোবাৰ মনুষ্যত্বৰ আৰু কাৰোবাৰ ভালপোৱাৰ। আপোন মানুহ বহুত আছিল, কিন্তু যেতিয়া পিছলৈ ঘূৰি চালোঁ তেতিয়া নিজৰ ছাঁটোৰ বাহিৰে কোনো লগত নাছিল। যদি মানুহে তোমাক কেৱল প্ৰয়োজনত মনত কৰে তেনেহ'লে মন বেয়া নকৰিবা, বৰঞ্চ নিজকে মহান বুলি ভাবিবা। কাৰণ তুমি মমবাতিৰ নিচিনা। মানুহৰ মন যেতিয়া অন্ধকাৰে ভৰি যায় তেতিয়াই তোমাৰ দৰকাৰ হয়। মানুহে কেৱল অকলে থাকিলেই নাকান্দে, মানুহে মানুহক পালেও কান্দে, কেতিয়াবা হেৰুৱাৰ ভয়ত আৰু কেতিয়াবা অৱহেলাৰ চাপত। মাটিত পৰি থকা ধূলিয়ে কেতিয়াও কাৰো ক্ষতি নকৰে, কিন্তু সেই ধূলি যেতিয়া চকুত পৰে তেতিয়া বহুত যন্ত্ৰণা দিয়ে। ঠিক তেনেকৈ জীৱনত কাকো সৰু বা দুৰ্বল বুলি নাভাবিবা, কাৰণ সৃষ্টিকৰ্তাই কাৰ ভাগ্যৰ চকা কেতিয়া ঘূৰাই দিব সেইটো কোনেও নাজানে। এই পৃথিৱীত বহুত মানুহৰ লগত তোমাৰ পৰিচয় আৰু সম্পৰ্ক হ'ব, আৰু বহুতেই তোমাক মিছা কথা কৈ দূৰৈত আঁতৰি যাব। কিন্তু কষ্ট পোৱাৰ কোনো কথা নাই, কাৰণ মানুহৰ প্ৰধান পৰিচয় হ'ল স্বাৰ্থপৰতা। নিজৰ আত্মসন্মান বিসৰ্জন দি নিজকে সৰু কৰি কাৰোবাৰ ভালপোৱা পোৱাতকৈ অকলে থকাই ভাল।